নমস্কাৰ যজ্ঞভাই অসমৰ আন এটা ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ চৰবাহীত। এজন বিশেষ ব্যক্তিক মই লগ কৰিবৰ কাৰণে আহিছোঁ। তেওঁৰ পৰিচয় হয়তো বহুতে জানে, বহুতে নাজানে। পুনৰবাৰ মই তেওঁৰ বিষয়ে কিছু কথা আছে তাক উপস্থাপন কৰি দিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিলোঁ। প্ৰথমতে মই তেওঁক এখন গামোচাৰে মই প্ৰথম সন্মান জনাই লওঁ। এখন মই সৰু গামোচাৰে আপোনাক জনাইছোঁ মই আচ্ছা, বৰ্তমান আমি শুনি আছোঁ তেওঁ আপোনাৰ কি বুলি কয় প্ৰাক্তন ইণ্ডিয়ান আৰ্মি, মানে ভাৰতীয় সেনাৰ প্ৰাক্তন আপুনি সেনা আছিলে জোৱান। আচ্ছা, কওকচোন আপুনি কেতিয়া প্ৰথম জইন কৰিছিলে ভাৰতীয় সেনাত? কেতিয়া প্ৰথম জইন কৰিছিলে? হয় অঁ, মই প্ৰথম 1959 চনত অঁ 59 চনত অঁ ভৰ্তি হৈছিলোঁ 5 আছাম ৰাইফলছ। অঁ 5 আছাম ৰাইফলছ ৰাইফলছত ভৰ্তি হৈছিলে লক্ৰা অঁ। তেজপুৰ। আচ্ছা, অঁ তাত ভৰ্তি হৈ ভৰ্তিটো ক'লোঁ আৰু তাৰপৰা কি হ'ল, তাৰপাছত আপোনাক চীনা সৈন্যই আবদ্ধ কৰি ৰাখিছিলে বোলে 3 মাহ। যোৱাটো। অঁ 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 আচ্ছা, 59 চনত ভৰ্তি হৈ অঁ তাত ট্ৰেইনিং কৰিলোঁ অঁ লখৰাত, অঁ তেজপুৰ লখৰাত। ট্ৰেইনিং কৰাৰ পাছত ট্ৰেইনিং কৰাৰ পাছত মোৰ পষ্টিং হ'ল। পষ্টিং হ'ল হেৰি 4 প্লাটুন, 5 আছাম ৰাইফলছৰ 4 নম্বৰ প্লাটুনত। তাৰ পৰা পষ্টিং কৰিলে মোক 3 জংচন বৰ্মা, চাইনা আৰু ভাৰতৰ 3 সীমা, 3 লাইনত কৰাত তাত থাকিলোঁ। তাত পষ্টিং হৈ থাকি তাৰ পৰা 1962 চনৰ 19 অক্টোবৰ লাষ্ট নাইট চীনে আমাৰ ওপৰত আক্ৰমণ কৰে, গুলী চলাই। চীনে কৰিছিলে? অঁ, চীনে নিজে সিহঁতে আগতেই ডিক্লেয়াৰ কৰি দিলে। বম্বিং কৰি প্ৰথম বম্বিং কৰি আমাৰ ওপৰত যেতিয়া বম্বিং কৰে তেতিয়া আমি কোনোফালে ওলাব নোৱাৰে। বম্বিঙত আপোনাৰ ভৰিত গুলি লাগিছিলে বোলে? ভৰিত গুলি লাগিছিলে তিনিটিকৈ? মোৰ বহুত আছে। অঁ, ভৰিত তিনিটিকৈ গুলি লাগিছিলে মোৰ ভৰিত অঁ, এইফালৰ পৰা অঁ ইয়াৰ পৰা আৰম্ভ অঁ এইবোৰ গুলি লাগিছিলে ন? এই ভৰিতে অঁ এই বাহাৰ ফাটে ইয়াত অঁ ইয়াত এইফালে মাৰি এইফালে ওলাই গৈছে, গুলি ওলাই গৈছে। আৰু এই আঙুলিকেইটি আঙুলি কাটি গৈছে। জোতা আছিল, অঁ, চীনা সৈন্য জোতা পিন্ধা হাণ্টিং শ্বু আছিলে পিন্ধা। তাত তেজ খামলা মাৰি ৰহিলে, তেজ হৈ পৰি তেজ সোমাই আঠা মাৰি ৰহিলে, বহুত মাৰি ৰহিলে। আপোনাক চীনা সৈন্যই আবদ্ধ কৰি ৰাখিছিলে নেকি? আবদ্ধ কৰি ৰাখিছিলে বোলে চীনা সৈন্যই আপোনাক? অঁ, চীনা সৈন্যই আপোনাক আবদ্ধ কৰি ৰাখিছিলে। চীনা সৈন্যই সেইখিনি বম্বিং কৰাৰ পাছত সিহঁতে এডভান্স হৈ আহিলে। এইফালৰ পৰা আমাৰ কোনো নাই কৰিব পাৰে, একো কৰিব পৰা নাই। নোৱাতে সিহঁতে আমাৰ পোষ্ট জেগাটো লৈ ল'লে। লৈ আহি একফালৰ পৰা আমাক হেৰি কৰিলে, এনেকুৱা এই চব চাৰ্জিং কৰিলে। তাৰ পৰা আমাক চাৰ্জিং কৰি তাৰ পৰা যি মানুহ পালে, যিবিলাক আছে যিবিলাক মৰা নাই বম্বিঙত, সেইবিলাকক উঠাই দিছে। চাৰ্জিং কৰি উঠাই লৈ সিহঁতে আমাক কব্জা কৰি লৈ গ'লে সিফাললৈ, সিহঁতৰ ছাইডলৈ মানুহ লগাই দিছে। যিবিলাক ভাল আছিলে সিহঁতৰ হতুৱাই ষ্টেচাৰ বনাই 4জন মানুহ লগাই দি উঠাই পেলাই লৈ গুচি যায় সিফাললৈ। কিমান দিন তাত ৰখাইছিলে আপোনাক বাৰু? চীনত আপোনাক কিমান দিন ৰখাইছিলে? সেইটো কম মই পিছত এইফালৰ পৰা যাম এতিয়া যিডোখৰ হৈছিলে ঘটনা। তো সিফালৰ পৰা লৈ গৈ সিহঁতৰ গাড়ীত ভৰাই ল'লে। পাহাৰৰ ওপৰত একদিন ৰাখিছিলে? একদিন হিমালয় পাহাৰৰ ওপৰত, সিপাৰেহে চাইনা। তো একদিন ৰাস্তাত গৈ ৰাখি সিহঁতৰ পিছত গাড়ী আহিছে সিফালৰ পৰা, চাইনাৰ ফালৰ পৰা আহি গাড়ীত ভৰাই আমাক লৈ গৈছিলে। যিকেইজনত মানে হেৰি কৰা নাছিল, মৰা নাছিল, জীয়াই আছিলে আমাৰ নিচিনাকৈ
গৈ ইজনৰ গলি লাগি সেইকেইজনক গাড়ীত ভৰাই লৈ চাইনাই সেইফালে ছাইডলৈ গ'ল লৈ গৈ সিহঁতৰ ৰেড ক্ৰছ মানে হস্পিটেল আহিছিলে তাত সিহঁতৰ কেম্পিং আছিল সেই কেম্পত ৰাখি আমাক এইবোৰ হেৰি কৰিলে বেণ্ডেজ কৰিলে এইবোৰ কাটি কাপোৰ কানি খুলি দি এই ঘাঁহবিলাকত য'ত তাতে চেলিয়ে বেণ্ডেজ কৰিছিলে বুটত কাটি কাপোৰ কানি তেজেৰে পূৰা হেৰি আঠা মাৰি ধৰিলে ধৰোঁতে সেইবোৰ উলিয়াই বেলেগ কৈ মানে হেৰি বেণ্ডেজ বান্ধিছে কাপোৰ কানি উলিয়াই দি য'ত গুলি লাগিছে ঘাঁহবিলাকত ঘাঁহবিলাক তেজবিলাকত নাযাবৰ কাৰণে সেইবিলাক সিহঁতে কি কৰিছে তাত বেণ্ডেজ বান্ধি দিছে বেণ্ডেজ বান্ধি লৈ তাত দুদিন থাকিলে তাৰ পৰা পিছদিনা আকৌ লৈ গ'ল আগলৈ সিফাললৈ সেইটো জেগাৰ নাম আছিলে দি গাইড অফ টিবেট চাইনা নামটো সেই তাত কিন্তু ডাঙৰ হস্পিটেল আছে তাত লৈ গৈ ৰাখিলে তাত গৈ লৈ ৰাখি তাৰ পৰা তাত চিকিৎসা কৰে 20 অক্টোবৰৰ পৰা আমি তাত থাকিলোঁ এইটো কিমান চনৰ কথা আছিলে কিমান চন 20 অক্টোবৰ কিমান চন 1952 চনৰ 20 অক্টোবৰ 82 চন 20 অক্টোবৰৰ পৰা লৈ 1952 চনৰ 62 চনৰ 20 অক্টোবৰৰ পৰা লৈ পেলাই 1920 অক্টোবৰ 21 হেৰি 1 62 হ'ল নহয় 62 অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 3 তাৰিখত চাইনাই আমাক পুনৰ ভাৰতত জমা দিয়ে এইটো ভাৰত চৰকাৰৰ লগত কিবা সিহঁতৰ সহযোগ হৈছিল চাগে ভাৰতক মানে হেৰি কৰিছে চীনে কৈছে যে আমি যিবোৰ তোমাৰ খনে লৈছিলোঁ সিফালৰ পৰা অৰ্ডাৰ হ'লতো প্ৰায় 3 মাহ কিমান দিন তাত কটাইছিলে মানুহ কিমান দিন কটালে তাত প্ৰায় 3 মাহে হ'ব তাত কিমান দিন থাকিলি টোটেল তাকে কৈছে 20 অক্টোবৰৰ পৰা লৈ জানুৱাৰী 63 জানুৱাৰী 62 গ'ল জানুৱাৰী 63 অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী প্ৰায় 3 মাহ কিমান দিন তাৰ পৰা আমাক ভাৰতৰ সীমা মোমবিলাত হেণ্ডিং ভাৰতে চাৰ্জ লৈছে সেইফালৰ পৰা এইফালৰ পৰা ভাৰতে চাৰ্জ লৈ ল'লে আমাৰ কিমানজন গৈছিলে চাগে আপোনাৰ লগত আৰু কিমান মান মোৰ লগত প্ৰায় 100 কৰি আছিলে 4জন আছে 4জন না 20জন মান হ'ব প্ৰায় 100ৰো অধিক 100 ভাই সিমানজন মানুহক তাত হেণ্ডিং চীনে আনি ভাৰতক দিয়ে ভাৰতলৈ চাৰ্জ লৈ আমাক লৈ আহিলে তেজপুৰৰ পৰা বাইপ্লেন দিল্লী পালমত ৰাখি তাৰ পৰা আমাক হস্পিটেল অফাৰ কৰিলে আমাক মিলিটাৰী হস্পিটেল লৈ গৈ তাত চিকিৎসা কৰালে চিকিৎসা চলি 3 মাহৰ পাছত যেতিয়া ভাল হ'ল এইবিলাকত চলিব পৰা হৈছোঁ আৰু এই ঘাঁহবিলাক হস্পিটেল নিজৰ হস্পিটেল তাৰ পৰা সেই হস্পিটেলৰ পৰা আমাক পুনৰ নিজৰ জেগাত পঠাই দিয়ে য'ত মোক পষ্টিং আছিলে তেজপুৰ লখৰাত আকৌ ৰিটাৰ্ণ পঠাই দিয়ে তাৰ পৰা আমি ঘৰলৈ আহোঁ 3 মাহ ছুটি লৈ 3 মাহ ইমানটো আৰু এইজন আছে আপোনাৰ মৰিগাঁও জিলাৰ চৰাইবাহীত তেওঁ এজন আমি বীৰ জোৱান বুলি ক'ব লাগিব চীন গুলি লাগিছিলে ভৰিত গুলি লাগিলে চীনত আনকি 3 মাহ ধৰি কটাই আহিছে তাৰপিছত তেওঁ আহি আজি যিমান সুস্থ শৰীৰে আহি পেলাই তেওঁ নিজৰ স্বৰ্গীয়ত আছে বৰ্তমান গুলি ন এইবোৰ লগা
অঁ তেল লাগিলে আঙুলি চব কাটি গৈছিলে এয়া আঙুলি কাটি গ'ল এয়া আঙুলি কাটি গ'ল অঁ তাৰপিছত ইমানখিনি হোৱাৰ পিছত চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা কিবা ভাৰত চৰকাৰে হওক আমাৰ অসম চৰকাৰে হওক তাৰ ফালৰ পৰা কিবা তেনেকুৱা ধৰণৰ বৰ্তমানলৈকে একো ধৰণৰ তেনেকুৱা নাই এতিয়া আৰু ক'ত দিব অঁ কিন্তু তেওঁ যে অকণ এফালে আহিব নেকি আপুনি অকণমান 2 ভৰি লাগিছে অঁ ইয়াতো কৰিছে এইবিলাক আমি তেতিয়া জন্ম হোৱা নাই যে আমাৰ এই অঁ বুঢ়া কুঢ়া অঁ দিছিলে নেকি চৰকাৰ ফালৰ পৰা এইবোৰ লাগিলে তেতিয়া আপুনি চৰকাৰৰ ফালৰ পৰা ভাৰত চৰকাৰে হওক আমাৰ অসম চৰকাৰে হওক ফালৰ পৰা কিবা সহায় সহযোগিতা আৰ্থিকভাৱে কিবা পাইছিলনে চাগে নাই ভাৰত চৰকাৰ আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক চৰকাৰৰ ফালৰ পৰা ইমানখিনি যে হ'ল তাৰ কিবা আৰ্থিক সহায় সহযোগিতা পাইছিলনে বাৰু নাই নাই বৰ্তমান তাৰিখত আপোনাৰ সেই যে পেঞ্চন আদি কৰি কিবা ধৰণৰ এতিয়া পেঞ্চন চাকৰি পূৰা হ'ল অঁ চাকৰি পূৰা হোৱাত অঁ তাৰ পৰাহে পেঞ্চন এটা পাইছোঁ পেঞ্চন পাইছে এতিয়া। পেঞ্চন এটা পাইছোঁ সাধাৰণ সাধাৰণভাৱে চলিব যেন তেন আৰু চলিব পৰাকৈ পেঞ্চন এটা সাধাৰণ এটা পেঞ্চন পাইছোঁ আৰু ইমানটোৱে অঁ কিন্তু মানে বেলেগ আপোনাৰ যে ইমানখিনি যে হ'ল সহায় আৰ্থিকভাৱে একো ধৰণৰ এতিয়ালৈকে পোৱা নাই একো দিয়ে নাই একো ধৰণৰ পোৱা নাই বেটেনৰ ফালৰ পৰা একো দিয়ে নাই ভাৰত চৰকাৰৰ ফালৰ পৰা একো দিয়ে নাই মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ এনেকুৱা তেওঁৰ নিচিনা আৰু বহুত ধৰণৰ ব্যক্তি আছে যিখিনিয়ে ইমান ভাৰতৰ কাৰণে আজি ইমানখিনি কিছুমান শ্বহীদ হৈ গ'ল কিছুমানে এনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে তাৰপিছত যদি পাৰে এতিয়া চৰকাৰে যদি পাৰে কিছু সহায় কৰক সকলোকো কাৰণ তেওঁলোকৰ কাৰণে আজি আমি ৰক্ষা পাই আছোঁ আমি ইমান ধুনীয়াকৈ ঘূৰিব পাৰিছোঁ ফুৰিব পাৰিছোঁ মাত্ৰ তেওঁলোকৰ কাৰণে এখন এজন জোৱান বুলি ক'ব লাগিব কাৰণ কিছুমান শ্বহীদ হৈ গ'ল তেওঁলোক ঘূৰাই আহিছে যদি তেওঁ আজিৰ দেশত কিমান ধৰণৰ অসুস্থ হিচাপে গৈছে দেশ মাতৃক সেৱা কৰিবৰ কাৰণেতো আপোনালোক ওলাই গৈছে দেশ মাতৃক সেৱা কৰিবৰ কাৰণে আপোনালোক ওলাই গৈছে দেশ মাতৃক সেৱা কৰিবৰ কাৰণে ওলাই গৈ আজি যিকে হওক তেওঁ মনত আস্থা আছে শ্ৰদ্ধা আছে কাৰণে তেওঁ ওলাই গৈছে আশা কৰিম যে সকলোৱে চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক এওঁলোকৰ সৈতে ককা বুলি মই সম্বোধন মই ককা বুলিয়ে কৰিছোঁ আপোনাক মই ককা বুলিয়ে কৈছোঁ মোৰ দেউতাৰ পিতৃতুল্য হ'ব আপুনি সেই গতিকে মই আপোনাক ককা বুলিয়ে সম্বোধন কৰিছোঁ আপুনি কিবা ক'ব বিচাৰিব নেকি চৰকাৰৰ ফাললৈ কিবা ক'ব বিচাৰিব নেকি বাৰু নাই চৰকাৰৰ ফাললৈ কিবা ক'ব বিচাৰিব নেকি চৰকাৰক কিবা ক'ব বিচাৰিব নেকি বাৰু চৰকাৰক কিবা ক'ব বিচাৰিব নেকি আমাৰ চেনেলৰ মাধ্যমেৰে নাই একো ধৰণৰ তেনেকৈ ক'বনো কি এতিয়া চৰকাৰৰ ফালৰ পৰা জানি বুজি কিবা এটা দিলে বৰ্তমান আপুনি ইয়াতে আছে আৰু নহয় এনেই আপোনাৰ দেহাটো সুস্থ কেনেকুৱা ধৰণৰ দেহা এনেই এতিয়া দেহাটো এতিয়া দেহা ইমান সুস্থতা নাই চাবতোৱে আগৰ লগাবিলাক বস্তুবিলাক এতিয়া একশ্যন দিয়ে বিষ হৈ আছে বিষ হয় নহয় এতিয়া বিষ হয় কেতিয়াবা বিপদ হেৰি হৈ যায় চিকিৎসা ঘৰৰ ফালৰ পৰা কৰি থাকোঁ চিকিৎসা কৰি থাকিব লাগে মেডিচিন ব্যৱহাৰ কৰি মেডিচিন সদায় ব্যৱহাৰ কৰিব লাগে চাগে আপোনাৰ কিন্তু আছে সদায় মেডিচিন ব্যৱহাৰ কৰিব লাগে কৰি আছে পেঞ্চনৰ যিটো আছে সেইটোৱে চিকিৎসা কৰোঁতেই গুচি যায় মাহতটো লাগেই বহুত দিন এতিয়া সেয়া ভৰি বিষ এইবিলাকত আগৰ এইবিলাক উকাই ভৰি বনাব নোৱাৰে নাই হ'বই আপুনি এইবোৰ বিষ হয় খালি পৰিও থাকিল ভৰিত যেতিয়া খোজ কাঢ়িব নোৱাৰিলে মানে বেলেগ ধৰণৰ আপোনাৰ অসুখ বিসুখ নহয় কিন্তু সেই আগৰ যিখিনি মানে আপোনাৰ দুৰ্ঘটনা ঘটিছিলে সেই মুহূৰ্তত সেইখিনি ফালৰ পৰাই তেওঁ শৰীৰটোৱে অকণমান অসুস্থতা তেতিয়া ভোগে নহয় জানো অসুস্থতা ভোগে ঠিকে আছে ভাল লাগিল আপোনাক লগ পাই দুআষাৰ মই জানিবলগীয়া কথা আপোনাৰ লগত পাতিলোঁ তো এটাই অনুৰোধ সকলোলৈ যে এই জোৱানসকলক সকলোৰে আমি শ্ৰদ্ধা কৰিব লাগে চেলুট দিব লাগে কাৰণ তেওঁলোকৰ কাৰণে আজি আমি ইমান ধুনীয়াকৈ জীয়াই থাকিব পাৰিছোঁ বীৰ জোৱান যুঁজা পংগু হৈ গ'ল হয় পংগুৰ নামত কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা এটা দিব লাগিছিল হয় কিন্তু পংগুৱে হৈ গৈছে বুলি তেওঁৰ ভৰি আঙুলি নাই তেওঁ ইয়াত গুলিবিদ্ধ তেওঁ চৰকাৰৰ ফালৰ পৰা কিবা তেওঁ পাবলগীয়া আজি দেশত তেওঁৰ নিচিনা আৰু কিমানজন ব্যক্তি আছে নিশ্চয় তেওঁ দেশৰ কাৰণে যুঁজিছে তেওঁলোক গৈ পেলাই আৰু আজিৰ যুগৰ নিচিনাটো আৰু তেওঁলোকৰ তেতিয়াতো দৰমহা পাতি ইমান নাছিলে হয়তো চাগে আজিৰ যুগত যেনেকুৱা আছে চাগে হয়তো তেনেকুৱা যুগত নাই ইমান পেঞ্চনে নাপায় হয় যিটো পেঞ্চন আজি এতিয়া ওলালে যিমানটো পেঞ্চন পায় হয় ইয়াতকৈ আধা পেঞ্চন পাইছে আধা পেঞ্চন পায়
এনেকুৱা এজন হেৰিৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা এটা যোগাযোগ কৰিলে আমি অনুৰোধ কৰিম চৰকাৰৰ ফালৰ পৰা যদি এনেকুৱা এওঁলোকৰ কাৰণে যদি চৰকাৰে কিবা এটা কৰিব পাৰে তেওঁলোকৰ বেলেগ নহ'লে তেওঁলোকৰ শৰীৰটোৰ কাৰণে অকণমান নিজৰ চোৱা চিতাখিনি কৰিব পাৰিব। ধন্যবাদ। যদি ভাল পাইছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ সকলো মানুহকে চৰকাৰৰ মুখলৈ লৈ যাওক যাতে চৰকাৰে যাতে ইয়াৰ প্ৰতি যাতে কিছুমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।